কাম কৰা আৰম্ভ কৰি দিছে আৰু জানুৱাৰীত কিবা এটা ডেটৰ ভিতৰত তেখেতসকলে আমি শুনিছো কি যেটো নেকি ইনক্লুজন এক্সক্লুজন ইয়াত ৰাইজৰ মতামত ল'ব ৰাইজে কি বিচাৰে কোনে এপ্লাই কৰিব বিচাৰে নিবিচাৰে ইয়াৰ কাৰণে এটা টাইম দিব আৰু ইয়াৰ পিছত আমি যি সকলে চুক্তি সাইকল কৰিছো আমাৰ লগত বহিব আলোচনা কৰিব ভাৰত চৰকাৰ আৰু অসম চৰকাৰ আৰু আমাৰ বিটিআৰ কম দিনৰ ভিতৰতে বিটিআৰ চুক্তি ৰূপায়ণৰ এটা মিটিং হ'ব গতিকে প্ৰচেছটো পজিটিভ দিশত গৈ আছে আমি আশা কৰিছো জানুৱাৰী মাহৰ ভিতৰতে যিখিনি ডিপাৰ্টমেন্ট আমি পাব লাগে নতুনকৈ আৰু ডেপুটি কমিশনাৰ আমি পাব লাগে ডিআইজি ইতিমধ্যে আহি গল তো বাকিখিনি যেটো পেন্ডিং আছে উইদিন জানুৱাৰী সব কাম ফিনিশ হ'ব বুলি মই আশা কৰিছো আৰু আৰ্টিকেল 125 যেটো এমেন্ডমেন্ট আছিল ইটো নেক্সট পাৰ্লিয়ামেন্টত ইটো পাস হ'ব বুলি আমি আশা কৰিছো কাৰণ এইটো পাস হৈ গলে আমাৰ ইয়াত ডাইৰেক্ট ফান্ডিং আহিব কেন্দ্ৰ চৰকাৰৰ পৰা গতিকে এই আটাইখিনি কাম জানুৱাৰী মাহত সম্পন্ন হ'ব বুলি আমি আশা কৰিছো বিটিআৰ অঞ্চলৰ যিখিনি খ্ৰীষ্টান ধৰ্মীয় লোক আছে ইয়াৰ লগতে অসমৰ আৰু ভাৰতৰ প্ৰথমতে তেখেতসকলক মই বৰদিনৰ শুভেচ্ছা জনাইছো আৰু ইয়াৰ লগতে সকলো জাতি জনগোষ্ঠী আমাৰ নাগৰিকসকলক মই খ্ৰীষ্টমাছ আৰু বৰদিনৰ মই শুভেচ্ছা জনাইছো আৰু এই বৰদিনটো কৰোনা ভাইৰাছৰ পিছত আহিছে ইয়াত আমাক ঈশ্বৰে আমাক সকলোকে আশীৰ্বাদ দিব আমাৰ বিভিন্ন সমস্যাবিলাক দূৰ কৰিব আৰু সেই বৰদিনৰ পিছতে নতুন বছৰ আহিব আৰু এটা সুস্থ সুস্থিৰ পৰিৱেশত আমি সমাজখন আগুৱাই লৈ যাব পাৰিম হিতুকে মই প্ৰভু জেজাছৰ ওপৰত মই প্ৰাৰ্থনা কৰিছো ধন্যবাদ কব তৰোৱাল থৈ পেলাই আকৌ কব মিলিব লাগে হিতু কোনটো নীতিত পৰে সুবিধাবাদী নীতিটো হাগ্ৰামাৰ হে নীতি ৰাজনীতিত সুবিধাবাদী নীতি বুলি একো নীতি নাই ইয়াত যিখিনি নীতি আছে এই বাকি নীতিখিনি আজি 50 বছৰে চলি আছে তেখেতে নতুন নীতি এটা আৱিষ্কাৰ কৰিছে সুবিধাবাদী নীতি তো সেই কাৰণে ইউপিপিএল এটা সুবিধাবাদী হ'ব নোৱাৰে আমি আদৰ্শগত ৰাজনীতি কৰিবলৈ আহিছো ইয়াত সমস্যা আছে জাতি জনগোষ্ঠীৰ সমস্যা আছে বিভিন্ন সমস্যা আছে এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি ৰাজনীতি কৰিবলৈ আহিছো আমি সুবিধাবাদী ৰোল ল'বলৈ আহা নাই আৰু তেখেতে যেটো কৈছে কি চিপটো তেখেতে নলয় বা কিবা নলয় আমি চিপ হ'বলৈ ডিপুটি চিপ হ'বলৈ ৰাজনীতিত আহা নাই ৰাজনীতিত যি এটা আজি প্ৰদূষিত কৰি পেলাইছে এই প্ৰদূষিত ৰাজনীতিটো এটা ভাল কৰাৰ কাৰণেহে আমি ৰাজনীতিত আহিছো গতিকে আমাৰ কাৰণে চিপ ডিপুটি চিপটো মেটাৰ নহয় এটো তেখেতৰ কাৰণে মেটাৰ হ'ব আৰু যেটো দেখিছো নিৰ্বাচনৰ সময়ত এটা ভোট তেখেতসকলে কৰাপশন মানি দি কিনি প্লাই তেখেতসকলে এমচিএল জিকালে আৰু এতিয়া মানে তেখেতসকলে পাব্লিক ৰিপ্ৰেজেন্টেটিভ বিলাকক কিনাৰ কাৰণে এতিয়াও চেষ্টা কৰি আছে ইট ইজ ভেৰি আনফৰ্চুনেট কি পিপলছ মেন্ডেট লৈ প্লাই পিপলছৰ সমৰ্থন লৈ প্লাই যি সকল ৰিপ্ৰেজেন্টেটিভ আজি হাউছলৈ আহিছে সেই সকলক তেখেতসকলে কিনা বেচা কৰিব বিচাৰিছে বস্তুৰ নিচিনা ইট ইজ ভেৰি আনফৰ্চুনেট তো এই কাৰণে আজি যেটো ৰাজনীতি তেখেতসকলে কৰি আছে ইয়াত কোনো জাতীয় স্বাৰ্থ নাই ইয়াত কোনো অঞ্চলৰ স্বাৰ্থ নাই ইয়াত কোনো এই অঞ্চলৰ মানৱ সম্পদ উন্নয়নৰ স্বাৰ্থ নাই এই অঞ্চলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নয়নৰ স্বাৰ্থ নাই ভাল এটা গভৰ্নেন্স আনাৰ স্বাৰ্থ নাই অকল স্বাৰ্থটো আছে তেখেতৰ নিজৰ সেলফ মানে যেটো হয় ইন্টাৰেষ্ট এই ক্ষমতা থাকিব লাগে পইচা ঘটিব লাগে তো সেই কাৰণে আমাৰ কথাও স্পষ্ট কি আজি কি হয় পৰিবেশ আমি নাজানো কিন্তু আমাৰ কথা স্পষ্ট কি আমি আদৰ্শগত ৰাজনীতি কৰিবলৈ আহিছো আৰু ইয়াত কোনো তেনেকা বেলেগ চিন্তা ইয়াত নাই আৰু অহাকালি ফ্লোৰ টেষ্ট হ'ব ফ্লোৰ টেষ্টত আমাৰ মেজৰিটি হ'ব আৰু অহাকালি ফ্লোৰ টেষ্ট হৈ যোৱাৰ পিছত যিখিনি দুৰ্নীতি হৈছে আজি হেলথ ডিপাৰ্টমেন্টত ইতিমধ্যে আমি গম পালো এডুকেশন ডিপাৰ্টমেন্টত সমস্যা আছে এগ্ৰিকালচাৰত সমস্যা আছে সেক্ৰেটাৰিয়েটত সমস্যা আছে প্ৰত্যেকটো সমস্যা আমাৰ বিজেপি ইউপিপিএল আৰু জিএসপিৰ ইএম সকল মিলি জিএম সকল মিলি প্ৰশাসনৰ লগত মিলি এই দুৰ্নীতি মুক্ত এটা চৰকাৰ গঠন কৰাৰ কাৰণে অহাকালিৰ পৰা আমি কাম কৰিম আজিটো 10টা দেখিছে আপুনি যোৱা আগতো মই 9:30তে আহিছো কাৰণ এতিয়া আমাৰ কথাটো হৈছে কি আমি ৰাতিপুৱাৰ পৰা গধূলি ৰাইজৰ কাম কৰিবলৈ আহিছো 365 দিন বছৰত থাকে আৰু 5 বছৰ থাকে এইখিনি বহুত দীঘলীয়া সময় নহয় তো সেই কাৰণে যেহেতু ৰাইজৰ কাৰণে কাম কৰিছো আমাৰ ৰাতিপুৱাটো ৰাইজক লৈ পেলাই আমাৰ খুৱাটো ৰাইজক লৈ পেলাই হ'ব গতিকে কাম কৰা ইতিমধ্যে আমি শুৰু কৰিছো আৰু ওয়ার্ক কালচাৰটো আনিব লাগিব আমি ইলেকশনৰ প্ৰচাৰৰ সময়ত কৈছিলো কি সব বিষয়াবিলাকে 3 দিন অফিসত থাকিব 3 দিন ফিল্ডত ঘূৰিব আমি ইএম সকলো আমাৰ জিএম সকলো আমাৰ চিফ ডিপুটি জুনে নহক আমিও আধা বেলা যদি অফিসত বহু আধা বেলা আমি স্কিম চাবলৈ যাম আমি গাঁৱত যাম কি হৈছে কি হোৱা নাই গতিকে সব পৰিৱৰ্তন লাগিব
আৰু সেই কাৰণে অফিসটো নিয়মীয়া কৰা হ'ব আৰু অফিসখন আগৰ যেটো অফিস হৈ আছিলে যত নেকি আপুনি ইএম বিচাৰি নাপায় জিএম বিচাৰি নাপায় ফাইল বিচাৰি নাপায় এনেকা আৰু অফিস নহয় এটো এটা সুন্দৰ অফিস হ'ব আমিটো আশা কৰিছো ইণ্ডিয়াৰ ভিতৰত বেষ্ট এটা গভৰ্নেন্স অফিস হ'ব বুলি আমি আশা কৰিছো আপোনালোকৰ হ'ব আহি আছে তেখেত সকলে সব প্ৰসেস চলি আছে ওহা কালি ফ্লোৰ টেষ্ট হ'ব ইয়াৰ কাৰণে যেটো ফৰ্মেলিটিজ এইবিলাক কৰাৰ কাৰণে অলৰেডি সব ৰেডি কৰা হৈছে আৰু তেখেত সকলে আহি পোৱাৰ লগে লগে অটিকিং হ'ব ফ্লোৰ টেষ্ট হ'ব আৰু বাকি কাম কাজ চলি যাব ইয়াৰ একৰ্ড ইমপ্লিমেন্টেশনটো আমাৰ মূল লক্ষ্য আৰু যোৱা আমাৰ যেটো কেবিনেট বহিছিলে এই কেবিনেটৰ পিছতে আমি যোৱাকালি ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহজি আৰু অসমৰ মুখ্যমন্ত্ৰী আমাৰ যেটো আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু ইয়াৰ লগতে এই বিটিআৰ চুক্তিত মুখ্য ভূমিকা এটা পালন কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ যোৱাকালি আমি অফিচিয়ালি চিঠি পঠাইছো আৰু আমি ধন্যবাদ জনাইছো অসমৰ মুখ্যমন্ত্ৰী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুইজনকে আমি ধন্যবাদ জনাইছো কি যোৱাকালি মিউজিক এণ্ড ফাইন আৰ্ট কলেজৰ যেটো ফাইল এইটো কেবিনেটত পাছ কৰিলে প্ৰপ'জেলটো কেবিনেটত পাছ কৰিলে হি কলেজখনৰ বিভিন্ন আজি প্ৰফেসৰ সকলে ষ্টাফ সকলে যোৱা 20-25 বছৰৰ পৰা জিয়াটো ভুগি আছে কোনো দৰমহা পোৱা নাই একো পোৱা নাই কিন্তু কলেজখন তেখেত সকলে বহুত কষ্ট কৰি জিয়াই ৰাখিছিলে আৰু নামনি অসমৰ একমাত্ৰ তেনেকা মিউজিক এণ্ড ফাইন আৰ্ট কলেজ আৰু ইয়াত আপোনালোকে জানে জিবিৰ যিবিলাক প্ৰেসিডেন্ট হৈ আছিলে সেইবিলাক সাধাৰণ মানুহ নাছিলে কেবিনেট মন্ত্ৰী বিলাক জিবিৰ প্ৰেসিডেন্ট হৈ আছিলে অতি দুৰ্ভাগ্যজনক কথা মানে এইটো বিটিআৰ চুক্তিত আহাৰ পিছত এইটো অলৰেডি ফাইনান্সৰ লোকে গৈ পোৱা যেটো প্ৰপ'জেল সেই প্ৰপ'জেলটো বিপিএফৰ এজন প্ৰভাৱশালী মন্ত্ৰীয়ে হেতু বন্ধ কৰি থৈছিলে আৰু ইয়াৰ লগত কেজনমান বিষয়াও আছে তেখেত সকলে ইমান ইনহিউমেন চিন্তা যে এখন কলেজ হৈ গলে সেই কলেজখনৰ প্ৰফেসৰ সকলে যে চাকৰি পাব হেতু মাত্ৰ নহয় বিটিআৰ চুক্তি ৰূপায়ণ হলে তাৰ ক্ৰেডিটটো কাৰবাটাত যাব হেতু মাত্ৰ নহয় ইয়াত যে ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আজি গ্ৰেজুৱেট হৈ গৈছে সংস্থাপন পাইছে এইখিনি কথা তেখেত সকলে চিন্তা নকৰি এই ফাইলটো পেন্ডিং কৰাৰ কাৰণে চিন্তা কৰিছিলে গতিকে আজি হৈ গল ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছো আৰু কেদিনমান পিছত আপোনালোকৰ লগত আগত মই গোটেই ষ্টৰীটো স্পষ্ট কৰিম কোনজন মন্ত্ৰীয়ে এইটো হোৱাটো বিচৰা নাছিলে কোনজন বিষয়ে এইটো হোৱাটো বিচৰা নাছিলে আৰু সেই কলেজখন হলে তাৰ কি ক্ষতি হয় এই কথাবিলাক লাহে লাহেকৈ আপোনালোকৰ গোটেই হিষ্ট্ৰীটো আমি দিম আপোনালোকে জানিব লাগে ৰাইজেও জানিব লাগে ইয়াত কিছুমান মানুহ আজি মন্ত্ৰী হৈ পেলাই অফিচাৰ হৈ পেলাই কেনেকৈ মানে লেটেৰা পলিটিক্স কৰি আছে মানুহৰ জীৱনক লৈ খেলি আছে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ খেলি আছে এইবিলাক আমি লাহে লাহেকৈ আপোনালোকৰ আগত সব খুলাসা কৰি দিম হৈ গল তো ইয়াত হাগ্ৰামা মহিলাৰী বা বিপিএফে এই সৰকাৰটো চ্যালেঞ্জ কৰি প্লাই হাইকোৰ্টত তেখেত সকলে পিটিশন দিছিলে আৰু সেই পিটিশন হিচাপে অহাকালি ফ্লোৰ টেষ্ট হ'বলৈ গৈ আছে আৰু আমাৰ ইউপিপিএল বিজেপি আৰু জিএসপি মিলি আমাৰ যিখিনি সংখ্যা লাগে সৰকাৰ গঠন কৰা ইয়াতকে অধিক সংখ্যা অলৰেডি আমাৰ আছে তো সেই কাৰণে আজি ইয়াত ৰিজনেল পাৰ্টি মিলি কৰা কিবা কৰা এনেকা প্ৰশ্ন আৰু ইয়াত নাহে অলৰেডি সৰকাৰ হৈয়ে গৈছে তো তেখেতে যদি সমৰ্থন দিব বিচাৰে তেখেতে বাহিৰৰ পৰা সমৰ্থন দিয়ক আমি এটো ওয়েলকাম কৰো আৰু তেখেতে কোঅপাৰেট কৰক যোৱা 17 বছৰে যেটো সৰকাৰ তেখেতে চলালে এইখিনি সময়ত বহুত দুৰ্নীতি হৈ গল বহুত ভ্ৰষ্টাচাৰ হৈ গল আৰু এতিয়া যেটো দেখিছো কি এই দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰা মানুহবিলাকৰ ফাইলটো অলৰেডি ৰেডি হৈ গৈছে একেদিন আমি অফিস কৰি গতি আমি গম পালো যোৱাকালি যেটো কোনো কাম নকৰাকে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিয়া 219 কোটি টকা আমি কেনসেল কৰিছো এটা এপ্ৰুভেল তো এনেকা বহুত ফাইল আমাৰ তাত ৰেডি হৈছে আৰু তেখেত সকলে যি সকলে কৰাপশন কৰিছে দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিছে সেই মানুহবিলাক জেলত যাব লাগিব ব্ৰিটিছি প্ৰশাসনটো মিস ইউজ কৰি পেলাই কেজনমান ইএম বিলাকে কেজনমান চিফ ডিপুটি চিফে মিলি 17 বছৰে বিটিআৰ অঞ্চলৰ ৰাইজক লুটিপুটি খাইছে আৰু সেই মানুহবিলাকে আজি বিভিন্ন ৰাজনীতি ষড়যন্ত্ৰ কৰি আছে ইয়াৰ ষড়যন্ত্ৰ বলি হ'বলৈ আমাৰ কোনো মানে ইচ্ছা নাই আৰু তেখেত সকলে আগতে কৈছে সুবিধাবাদী দল নতুন কথা নহয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বাৰংবাৰ কৈ আহিছে নিজৰ ৰাজনীতি কৰা সময়ত তেখেতে সুবিধাবাদী দল তো আমাক ইফালে ৰিজনেল টিম মিলিবলৈ তেখেতে আমাক আহ্বান কৰিছে ৰাইজক দেখুৱাবলৈ
আনপিনেদি তেখেতে বিজেপিৰ লগত যোগাযোগ কৰি আছে তেখেতৰ লেফট ৰাইট থকা নেতাবিলাকে বিজেপিৰ বহুত নেতা কৰ্মী মন্ত্ৰী বিলাকক ফোন কৰি আছে যে বিজেপিৰ লগত এতিয়াও মিলি চৰকাৰ গঠন কৰিব বিচাৰে আৰু আপোনালোকে যদি তেখেতসকলৰ ফোন কল বিলাক যদি ট্ৰেক কৰা যায় চোৱা যায় আপোনালোকে হয়তো যোৱা কালিলৈকে আজিলৈকে পাব যে বহুত নেতা বিলাকে বিজেপিৰ লগত ফোন কৰি আছে জিএসপি ফোন কৰি আছে কাকবা ফোন কৰি আছে আৰু তেখেতসকলে ৰাষ্ট্ৰীয় দলৰ লগতে যোৱা 15 বছৰে 17 বছৰে থাকিল কংগ্ৰেছৰ লগত থাকিল বিজেপিৰ লগত থাকিল আৰু এতিয়া আমাক কৈছে কি ইয়াত কি হৈছে ৰিজনাল টিম মিলিব লাগে তো ৰিজনাল টিম কি কাৰণত মিলিব লাগে